কাউন্টিঙৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। ইয়াতে 3টা LAC আছে, বোকাজান, হাওৰাঘাট আৰু ডিফু। আৰু এই 3টা সমষ্টিৰে কাউন্টিং ভোট গণনা আমাৰ ডিফু গভৰ্ণমেণ্ট কলেজত 3টা পৃথক পৃথক কাউন্টিং হলত আৰম্ভ হ'ব পুৱা 8 বজাৰ পৰা। 8 বজাত প্ৰথমে আমাৰ এই ইলেকশ্যন কমিশ্যনৰ গাইডলাইন মতে কি কয় পোষ্টেল বেলটৰ ভোটিংখিনি প্ৰথমে আমি কাউন্টিং কৰোঁ আৰু তাৰ আধা ঘণ্টাৰ পিছত আমাৰ EVMৰ কাউন্টিংখিনি আৰম্ভ হয়। ইয়াতে আমাৰ প্ৰতিগৰাকী কেণ্ডিডেটৰ লগত আমি ইতিমধ্যে বৈঠকত মিলিত হৈছোঁ আৰু তেওঁলোকক ইলেকশ্যন কমিশ্যনৰ যিখিনি গাইডলাইন আৰু নিয়ম আছে সেইখিনি সম্পৰ্কে তেওঁলোকক অৱগত কৰিছোঁ আৰু তেওঁলোকে নিজৰ নিজৰ কাউন্টিং হলৰ কাৰণে কাউন্টিং এজেণ্ট তেওঁলোকে মনোনীত কৰিছে আৰু সেইকেইজন কাউন্টিং এজেণ্টক আমি আমাৰ পুলিচ ভেৰিফিকেশ্যন কৰা হোৱাৰ পাছত আমি আইডেণ্টিটি কাৰ্ড ইছ্যু কৰিম। ইয়াৰ লগত আৰু এটা কথা জনাই থওঁ যে এইবাৰ ইলেকশ্যন কমিশ্যনে এটা QR কোড বেছড ID কাৰ্ডৰ ছিষ্টেম কৰিছে। যিসকল কাউন্টিং অফিচিয়েলছ আছে আৰু যিসকল কাউন্টিং এজেণ্ট আছে তেওঁলোক কাউন্টিং হলৰ ভিতৰত সোমাব খুজিলে তেওঁলোকক QR কোড স্কেনিং হ'ব, এইটো CRPFৰ পাৰ্চনেলে আমাক কৰিব। স্কেনিং কৰা হোৱাৰ পিছত তেওঁলোক যদি তাৰে নিৰ্ধাৰিত কাউন্টিং হলৰ হয় তেতিয়া তেওঁলোক সোমাব পাৰিব। লগতে আপোনালোকে জানে যে আমি 100 মিটাৰ ৰেডিয়াছত ব্যাসাৰ্ধত যিখিনি আমাৰ এৰিয়া আছে সেইখিনি আমি ভেহিকল ফ্ৰী জোন, পেডেষ্ট্ৰিয়ান জোন হিচাপে আমি ঘোষণা কৰিছোঁ। সেইকাৰণে সেইখিনিত কোনো ধৰণৰ গাড়ী মুভমেণ্ট এলাউড নহ'ব। আৰু তাতে আমাৰ আপোনালোকেও জানে যে আমাৰ ডিফু গভৰ্ণমেণ্ট কলেজত 2টা বেলেগ বেলেগ লোকেশ্যনত আমাৰ কাউন্টিংটো হ'ব। তলৰ ফালে অলপ বোকাজানৰ কাউন্টিংটো হ'ব। তালৈকে আমাৰ কোনো ধৰণৰ গাড়ী চলাচল নহ'ব। তাৰোপৰি আমাৰ মিডিয়া বন্ধুসকললৈ, সাংবাদিক বন্ধুসকললৈ মোৰ অনুৰোধ আছে যে আপোনালোকে ৰাতিপুৱাৰ পৰা যেতিয়া কাভাৰেজটো আৰম্ভ কৰিব তেতিয়া আমাৰ মিডিয়া চেলৰ কাৰণে এটা বাহিৰত আমি কোঠা এটা বনাইছোঁ, তাতে আপোনালোকে বহিব পাৰিব আৰু আমাৰ DIPRৰ নেতৃত্বত একোটা গোট হিচাপে, এটা দল হিচাপে ACI গাইডলাইনছৰ মতে আপোনালোকক কাউন্টিং হলৰ যিটো প্ৰাংগণ আছে, চৌহদ আছে তালৈকে আপোনালোকক লৈ অনা হ'ব। তাৰ পৰা আপোনালোকে কাউন্টিঙৰ ভোট গণনাৰ প্ৰক্ৰিয়াটো আপোনালোকে চাব পাৰিব আৰু অলপ সময় থকাৰ পিছত নিৰ্ধাৰিত সময়ৰ পিছত আকৌ উভতি ওলাই আহিব লাগিব। কোনো ধৰণৰ ইয়াতে মোবাইল ফোন কাউন্টিঙত এলাউড নহ'ব, এক্সেপ্ট আপোনাৰ ৰিটাৰ্ণিং অফিচাৰ এলাউড থাকিব, কাৰণ তেওঁৰ ETPPA যিটো স্কেনিং হয় তাতে OTP আহে, সেইটো গাইডলাইনৰ মতে। আৰু আমাৰ অবজাৰ্ভাৰ থাকিব, 3টা সমষ্টিৰ কাৰণে 3 গৰাকী অবজাৰ্ভাৰ ইতিমধ্যে আহি পাইছে। তেওঁলোকে এই গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে পৰিদৰ্শন কৰিব, তেওঁলোকে চাই থাকিব আৰু কিবা যদি ৰিপৰ্ট দিবলগীয়া আছে তেতিয়া কমিশ্যনলৈ তেওঁলোকৰ ফালৰ পৰা সেই ৰিপৰ্টটো যাব। আৰু আমি আশা কৰিছোঁ যে এই কাউন্টিংটো স্মুথ, কোনো ধৰণৰ সমস্যা নোহোৱাকৈ আগবাঢ়িব আৰু সকলোৰে পৰা কাৰ্বি আংলং আপোনালোকৰ মাধ্যমৰ মাজেদি কাৰ্বি আংলঙৰ ৰাইজলৈও এটা অনুৰোধ থাকে যে তেওঁলোকেও যাতে এই ভোট গণনাৰ এইটো যিখিনি সহায় সহযোগিতা কৰিব লাগে তেওঁলোকে যাতে কৰে। লগতে ভিক্ট্ৰি প্ৰচেছনৰ ক্ষেত্ৰতো আমি কৈছোঁ যে পাৰ্মিশ্যন নোহোৱাকৈ কোনো ধৰণৰ ভিক্ট্ৰি প্ৰচেছন নহয় যাতে। এইটো নহয় যে ভিক্ট্ৰি প্ৰচেছন কৰিব নোৱাৰে, তেওঁলোকে কৰিব পাৰিব, যি কেণ্ডিডেটে বিজয়ী হয় তেওঁলোকে যদি কৰিব খুজিছে, কিন্তু আমাৰ যিখিনি নিয়ম মতে যিটো পাৰ্মিশ্যন ল'ব লাগে সেইটো লৈ পেলাইহে যাতে তেওঁলোকে কৰে, সেইখিনি আমি ইতিমধ্যে কেণ্ডিডেটসকলকো জনাই দিয়া হৈছে। ঠিক আছে। আমাৰ প্ৰতিটো কাউন্টিং হলত 14খন টেবুল থাকিব আৰু 14খন টেবুলত প্ৰতিখন টেবুলত 3 গৰাকীকৈ কাউন্টিং বিষয়া থাকে, মানে ছুপাৰভাইজাৰ, এছিষ্টেণ্ট আৰু মাইক্ৰ' অবজাৰ্ভাৰ। তাৰোপৰি আমাৰ পোষ্টেল বেলটৰ টেবুল থাকে। পোষ্টেল বেলটত ডিফু আৰু হাওৰাঘাটত 3খনকৈ টেবুল থাকিব আৰু বোকাজানত এখনকৈ টেবুল আছে, কাৰণ পোষ্টেল বেলট তাতে কমকৈ আহিছে। আৰু তাৰোপৰি প্ৰতিখন যিখন ৰিটাৰ্ণিং অফিচাৰৰ টেবুল আছে তাতেও এগৰাকী মাইক্ৰ' অবজাৰ্ভাৰো বহে আৰু
অবজাৰ্ভাৰৰ এখন টেবুল থাকিব, তেওঁৰ লগতো মাইক্ৰ' অবজাৰ্ভাৰ থাকিব। যিখিনি অকল অথৰাইজ, এইটো মই ক্লিয়াৰলি কৈ দিওঁ যে আমাৰ গোটেই প্ৰক্ৰিয়াটো ভিডিঅ'গ্ৰাফিও হ'ব। তো যিসকল আমাৰ অথৰাইজ, আমাৰ প্ৰতিটো হলত আমি অথৰাইজ কিছুমান ভিডিঅ'গ্ৰাফাৰ ৰাখিম, তেওঁলোককহে আমি ভিডিঅ'গ্ৰাফিটো এলাউ কৰিম। যিসকল আমাৰ সাংবাদিক বন্ধু আছে, তেওঁলোকে হেণ্ড কেমেৰা বা নিজৰ যিটো কেমেৰা আছে সেইটো লৈ যাব পাৰে, কিন্তু আপোনালোকে ভোট গণনাৰ প্ৰক্ৰিয়াটোৰ ভিডিঅ' বা ফটো ল'ব নোৱাৰিব। বাকী ওচৰৰ চৌহদৰ যিখিনি ফটো লয় সেইটো ল'ব পাৰিব।